হেৰা তুমি মাতিছিলা নেকি? ধুনুকনে গৈছে। আপুনি প্ৰথমে বহি লওকচোন। আমাৰ ধুনুকনৰ জন্মদিন পাতো নে নাপাতো বাৰু? এই পুতুকনে বৰ উৎপাত লগাই আছে। সিও মোক দিনত কৈছিলে। এই ল'ৰা ছোৱালী কেইটামানকে মাতি পেলাই বাৰ্থডেটো পাতিয়ে দিওঁ। ৰুটি ভাজি কৰোঁনে নে পায়স কৰোঁ বাৰু? এই ৰুটি ভাজিকে কৰা। বাৰ্থডে মজা। ঐ তই খোৱাগে নাই নি? ইমান দেৰি হ'ল। ৰাতিপুৱা জগালে নুঠিবি, কিতাপ পঢ়িবলৈহে লাগে নহয়। ইমিডিয়েট শুগে যা। কাইলৈ মই 5টাতে উঠিম, তুমি চিন্তাই নকৰিবা। এতিয়া বাৰু মই শুওঁগে। ৰাতিপুৱা 10টামান বজাত ল'ৰা ছোৱালী কেইটামানক মাতি দিবিগে। মই মাতিলোঁ আজি। কাইলৈ মাতিবলৈ থোৱা নাই। তই মোক নুসুধাকেই ল'ৰা ছোৱালীকেইটাক মাতি পেলালি হা? আমি যদি বাৰ্থডে নাপাতিলোহেঁতেন তেনেহ'লে আমি লাজ পাবলগীয়া হ'লহেঁতেন নাই? তই শুগে এতিয়া যা। আৰু আপুনিও শুৱকগে যাওক। কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়। এইটো যে আৰু চব সময়তে খাওঁ তাই কেকটো কাটিব নহয়। ধুনুকন কেকটো কাটা। আইজনী কেকটো কাট আকৌ। Happy birthday to you. Happy birthday to you. Happy birthday to you. জন্মদিন বুলিহে কয় আকৌ। ইংৰাজীত জন্মদিনটোকে বাৰ্থডে বুলি কয়। হ'বচোন পুতুকন। ধুনুকন এতিয়া দেউতাক অকমান কেক খুৱাই লোৱা। হ'ব ধুনুকন, তুমি এটা খোৱা। তুমি এতিয়া খোৱা। চবটি খোৱা থুপুকি। খাইছো। লোৱা ধুনুকন। থেংক ইউ। ৱেলকাম। লোৱা ফুচুকি। ধুনুকন তোমালোকেনো কি কথা পাতি আছা? একো কথা পাতা নাই মামি। তোমালোক কেতিয়া আহিলা? মামি ভাইটি অহা নাই নি? আহিছে। এই বাইদেউৰ লগত কথা পাতি আছে আগফালে। হয় নেকি মামি? মই তেনেহ'লে আগফালেকে যাওঁ। যোৱা। মামি মামা চবুতি লোৱা। হেপী বাৰ্থডে ধুনুকন। লোৱা প্ৰেজেণ্টটো। থেংক ইউ মামি। এইটো আকৌ দুচনৰ ফালৰ পৰা গিফ্ট দিছো কিন্তু। থেংক ইউ মামা মামি। হ'ব তোমালোকে এতিয়া খোৱাগে যোৱা। মা তাতে লগ পাবা। এইফালে আহা। জল্দি আহা। গৈছো পুতুকন দাদা। মিছন কেক খোৱা কোনোবা আছে নেকি আকৌ? চাই লওঁ ভালকে। এইফালেও নাই পুতুকন দাদা। পুতুকন ইয়াত কি
কোৱাচোন পুতুকণ দাদাই কি কৰিছিলে শিখাই পুতুকণ দাদাই কেক খাবলৈ মাতিছিলে এইটো মই কৈ ভুলহে কৰিলো নেকি পুতুকণ হয় না তহঁতি যদি মোক খুজিলিহেঁতেন অকমান ফ্ৰিজৰ পৰা মই উলিয়াই পেলাই দি দিলোহেঁতেন নহয়গে তহঁতি কেলে চুৰ কৰিব ওলাইছিলি হা ভাইটিয়ে কি শিকিছে বাৰু তোৰ পৰা চৰি মা আজিৰ পৰা মই এনেকুৱা নকৰো গুড বয় তোমালোক যোৱা বুহাংগে মই তোমালোকক খাবলৈ দিমগে মা আমি এতিয়া যাওঁ কিন্তু মোলে অকমান কেকখন বেছিকে দিবা কিন্তু আৰু ফুল দিবলৈ নাপাহৰিবা হাই ফ্ৰেণ্ডছ আপোনালোক কেনে আছে আমাক এতিয়া মায়ে খাবলৈ দিব আমাৰ এই ভিডিঅ'টো যদি ভাল পালে আজি তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব বাই বাই ফ্ৰেণ্ডছ থ্যাংক ইউ ফৰ watching our video